প্ৰেম কি? জীৱনৰ শেষ লক্ষ্য নে এক অন্তহীন যাত্ৰা? কি বাৰু এই প্ৰেম? কেৱল এটা শব্দ নে এটা সম্পূৰ্ণ কাহিনী? এটা কাহিনী। ভুলবোৰ এনেকুৱাই, কৰো বুলি কোনেও নকৰে, কিন্তু হৈ যায় অকস্মাতে, নজনাকে। যিদৰে অজানিতে হৈ যায় প্ৰেম, যিদৰে ভাল লগা হয় ৰাতিৰ আকাশ, ভাল লগা হয় কৃষ্ণচূড়াৰ ছাঁ, আৰু ভাল লগা হয় সপোনৰ বৰষুণ। মানুহক আগুৱাই যাবলৈ বাট লাগে, কিন্তু প্ৰেমৰ জানো বাট থাকে? প্ৰেম মাথো যাই যায় বুকুৰ পৰা বুকুলৈ, অসীমৰ পৰা অসীমলৈ। কিন্তু নাজানো এই কিন্তুবোৰ কিয় থাকে।